আজি পুৱাৰ প্ৰথমটো খবৰ হৈছে অসমত পুনৰ 3756 জনৰ দেহাত ধৰা পৰে কোভিড পজিটিভ। ইয়াৰে 323 জন কামৰূপ মেট্ৰ, 291 জন কাছাৰ, 265 জন শোণিতপুৰ আৰু 236 জন তিনিচুকীয়াৰ পৰা বুলি জানিব পৰা গৈছে। এতিয়ালৈকে ৰাজ্যত কৰোনা আক্ৰান্ত লোকৰ সংখ্যা 4,50,201 জনলৈ পাইছে বৃদ্ধি। ইফালে বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত কৰোনাৰ আক্ৰান্ত 5,123 জন সুস্থ হৈছে। আনহাতে মৃত্যু হৈছে ৰাজ্যত দিনটোত 51 জন লোকৰ। এতিয়াও কৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে 4,07,081 জন ৰোগী। আজিৰ আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে গুৱাহাটী পৌৰ নিগমৰ 71 গৰাকী ঠিকাদাৰলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ। নলা নিষ্কাশনৰ কামত জড়িত ঠিকাদাৰলৈ এই জাননী প্ৰেৰণ GMCৰ আয়ুক্তৰ। সময়মতে কামৰ অগ্ৰগতি নোহোৱাক লৈ অসন্তুষ্ট আয়ুক্তগৰাকী। মুঠ 138 কোটি টকা ব্যয় সাপেক্ষে চলি আছে নলা নিষ্কাশনৰ কাম। দুদিনৰ ভিতৰত জনাব কামৰ অগ্ৰগতিৰ বিষয়ে জনাব লাগিব আয়ুক্তক। আৰু আজিৰ আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে ম্যানমাৰৰ সামৰিক বাহিনীৰ বিমান দুৰ্ঘটনাত পতিত নিহিত 13 জন। চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰত বৃহস্পতিবাৰে পুৱা সংঘটিত সামৰিক বাহিনীৰ এক বিমান দুৰ্ঘটনাত দেশৰ বৌদ্ধ ধৰ্মৰ সৰ্বোচ্চ ধৰ্মীয় নেতা ভন্দন্ত কাবিচাৰা আৰু 6 গৰাকী শীৰ্ষ সেনা বিষয়া মুঠ 13 গৰাকী লোক নিহত হৈছে। প্ৰাপ্ত খবৰ অনুসৰি বৃহস্পতিবাৰে পুৱা 7 বজাত নিয়পেডৰ বিমানবন্দৰৰ পৰা মাণ্ডালয়ৰ পিন ঔলৱিন বিমানবন্দৰলৈ জুণ্টা সামৰিক বিমানখনে শীৰ্ষ সেনা বিষয়াক লৈ উৰা মাৰিছিল। কিন্তু বৃহস্পতিবাৰে পুৱাৰে পৰা দি থকা বৰষুণ তথা প্ৰতিকূল বতৰৰ বাবে বিমানখনে 8 বজাত অৱতৰণ কৰিবলৈ লোৱা সময়তে সংযোগ হেৰুৱাই বিমানবন্দৰৰ বিদ্যুতত খুটা প্ৰচণ্ড খুন্দামাৰিত 3 টুকুৰা হৈ ভাগি পৰে। আৰু আজিৰ আনটো খবৰ হৈছে বোকাজানত বৃহৎ পৰিমাণৰ গাঞ্জাসহ এজনক গ্ৰেপ্তাৰ। অসম নাগালেণ্ড সীমান্তৰ বোকাজানৰ গায়নবাৰী গাঁৱত শুক্ৰবাৰে বোকাজান আৰু বৰখোলা আৰক্ষীৰ যৌথ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জাসহ ডুডু গগৈ নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। গ্ৰেপ্তাৰ কৰা ডুডু গগৈ নামৰ লোকজনৰ ঘৰৰ পৰা আৰক্ষীয়ে প্ৰায় 4 কেজি 800 গ্ৰাম গাঞ্জা জব্দ কৰে। জানিব পৰা মতে ডুডু গগৈয়ে এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি ঘৰত গোপনে মজুত কৰি ৰাখিছিল। বৰহুলা আৰক্ষীয়ে ইতিমধ্যে আটক কৰা ডুডু গগৈৰ বিৰুদ্ধে 85/2021 গোচৰ নম্বৰত এক গোচৰ ৰুজু কৰি অধিক তথ্যৰ বাবে সোধপোছ অব্যাহত ৰাখিছে। আৰু আজিৰ আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে একে সময়তে 10টাকৈ সুস্থ সন্তান জন্ম দিলে এগৰাকী মাতৃয়ে। একে সময়তে এগৰাকী মাতৃয়ে 10টাকৈ সুস্থ সন্তান জন্ম দি বিশ্বতে চাঞ্চল্যৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। এইদৰে একে সময়তে এগৰাকী মাতৃয়ে 10টাকৈ সন্তান জন্ম দিয়া কাৰ্য বিশ্বৰ প্ৰথমটো ঘটনাৰূপে পৰিগণিত হৈছে। এই চাঞ্চল্য সৃষ্টিকাৰী ঘটনা সংঘটিত হৈছে দক্ষিণ আফ্ৰিকাত। অষ্ট্ৰেলিয়াৰ 7news.com নামৰ ৱেবছাইটত প্ৰকাশিত খবৰ মতে গুচিয়াৰে থমৰা চিথল নামৰ মহিলাগৰাকীয়ে 10টাকৈ সুস্থ সন্তান জন্ম দিবলৈ সক্ষম হৈছে। এই 10টা সন্তানৰ ভিতৰত 7টা পুত্ৰ সন্তান আৰু 3টা কন্যা সন্তান বুলি জানিব পৰা গৈছে। আৰু আজিৰ আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে মুম্বাইত খহি পৰিল 4মহলীয়া অট্টালিকা, 11 জনকৈ লোকৰ মৃত্যু। বৃহস্পতিবাৰে পুৱা মুম্বাইত সংঘটিত হৈছে এক অঘটন। ৱেষ্ট মালদত পুৱতি নিশা হোৱা ভয়ংকৰ বৃষ্টিপাতৰ ফলত খহি পৰিল এটা 4মহলীয়া অট্টালিকা। এই ঘটনাত মৃত্যু হৈছে 11 গৰাকীকৈ লোক। ইয়াৰ ভিতৰত আছে 4টিকৈ শিশু, 18 গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হৈছে। এই ঘটনাত বৰ্তমানেও প্ৰশাসনে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। ইফালে এই ঘটনাক লৈ বিজেপিয়ে দুখ জাপি দিছে শিৱসেনাক। শাসনাধিষ্ঠ দলটোৰ অমনোযোগিতাৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ বিজেপিৰ। আজিৰ আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে বালিচাঙত ছাত্ৰ সংহতি দিৱস উদযাপন পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ। 1974 চনত সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যখন 21 দফা দাবীৰ সমৰ্থনত অৰ্থনৈতিক তথা খাদ্য আন্দোলনৰ পৰিচালনা কৰিছিল। শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলন দমন কৰিবলৈ সেই সময়ৰ মুখ্যমন্ত্ৰী শৰৎ সিংহ, গৃহমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰে আন্দোলনকাৰীৰ ওপৰত অত্যাচাৰ চলাইছিল। বিভাজন ষড়যন্ত্ৰৰে গণতান্ত্ৰিক আন্দোলন মহিমূৰ কৰিবলৈ প্ৰচেষ্টা চলাইছিল। 1974 চনৰ 10 জুনত ছাত্ৰ সন্থাই ৰাজ্যজুৰি সত্যাগ্ৰহৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল।
সেইদিনা সমগ্ৰ অসমত সত্যাগ্ৰহীৰ ওপৰত চৰকাৰে দমন উৎপীড়ন অত্যাচাৰ চলাইছিল। মৰিগাঁও জিলাৰ ভোৰবন্ধাত কংগ্ৰেছ চৰকাৰে শান্তিপূৰ্ণভাৱে আন্দোলন কৰি থকা সত্যাগ্ৰহীৰ ওপৰত বৰ্বৰভাৱে গুলীচালনা কৰাৰ ফলত ঔগুৰি উচ্চ ইংৰাজী বিদ্যালয়ৰ ফুলকুমলীয়া ছাত্ৰ গজেন ইংতি আৰু পুতুল শইকীয়াৰ শ্বহীদ হৈছিল। চৰকাৰে চলোৱা বিভাজনৰ ষড়যন্ত্ৰ ছাত্ৰ সমাজে এই জনগণে ঐক্যবদ্ধভাৱে উফৰাই পেলাইছিল। তেতিয়াৰ পৰাই ছাত্ৰ সন্থাই 10 জুনৰ দিনটো ছাত্ৰ সংহতি দিৱস হিচাপে পালন কৰি আহিছে। আজি বালিচাং প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত থকা শ্বহীদ বেদীত সামাজিক দূৰত্ব বজাই পাভৈ আঞ্চলিক ছাত্ৰ সন্থাই ছাত্ৰ সংহতি দিৱস উদযাপন কৰে। উপস্থিত থাকে সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ উপসভাপতি আজমত শেখ, বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নিতু বৰা, পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সুশীল তাঁতী, সাধাৰণ সম্পাদক অৰ্পণজ্যোতি বসুমতাৰী, উপসভাপতি অমৰ বে, গৌতম ক্ৰো, উপসভানেত্ৰী পূজা বৰা, সহকাৰী সম্পাদক প্ৰণৱ তপ্ন, শিক্ষা সম্পাদক সুনীল তাঁতী, মুখ্য সাংগঠনিক সম্পাদক কমল হাজৰিকা, সাংগঠনিক সম্পাদক শেখ বিমল মুৰা, মানচন তপ্ন, সাংস্কৃতিক সম্পাদিকা হিমাশ্ৰী হাজৰিকা, প্ৰচাৰ সম্পাদক দয় অভিনাশ হাজৰিকা, অশ্বিনী কুমাৰ ঠাকুৰ লগতে বালিচাং শাখা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল। সদৌ ছাত্ৰ সন্থাৰ ছাত্ৰ সংহতি দিৱস হিচাপে সদৌ ছাত্ৰ সন্থাই পালন কৰি আহিছে। আজি সমগ্ৰ অসমতে সদৌ ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে জিলা ছাত্ৰ সন্থা, মহকুমা ছাত্ৰ সন্থা আৰু আঞ্চলিক ছাত্ৰ সন্থাই আজি এই ছাত্ৰ সংহতি দিৱস পালন কৰি আহিছে। 1974 চনত অৰ্থনৈতিক আৰু খাদ্য আন্দোলন হৈছিল। সেই আন্দোলনত শ্বহীদ হৈছিল অসমৰ দুগৰাকী সন্তান, বীৰ সন্তান। সেই সন্তান পুতুল শইকীয়া আৰু গজেন ইংতি। তেখেতসকললৈ আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি 1974 চনৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাই ছাত্ৰ সংহতি দিৱস হিচাপে পালন কৰি আহিছে। গতিকে আমি পাভৈ আঞ্চলিক ছাত্ৰ সন্থাই এই বৰ্ষত আমি বালিচাং প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণৰ শ্বহীদ বেদীত আমি পাভৈ আঞ্চলিক ছাত্ৰ সন্থাই বালিচাং শাখা ছাত্ৰ সন্থাৰ সহযোগত আমি আজিৰ এই ছাত্ৰ সংহতি দিৱস উদযাপন কৰোঁ। আজি পুৱাৰ আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে মাননীয় বিধায়ক ৰঞ্জিত দত্তৰ বিশেষ তৎপৰতাত মহকুমা স্বাস্থ্য বিষয়া ডাক্তৰ যোগেন চন্দ্ৰ বেৰ নিৰ্দেশত ক্ৰমাগতভাৱে যোৱাকালি তৃতীয় দিনৰ বাবে বিশালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ 2টা মেডিকেল টিমে আজি বটিয়ামাৰী আৰু নিজ বিহালী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰাংচালি গাঁৱত ক'ভিড টেষ্ট সম্পন্ন কৰে। ৰাংচালি চাৰিআলি ৰংগমঞ্চত অনুষ্ঠিত কেম্পত টিম একে 100 গৰাকী ব্যক্তিৰ টেষ্ট কৰে। ইয়াৰে 2জন ব্যক্তিৰ দেহত পজিটিভ ওলাই ৰাংচালি সাধুবস্তি তথা দৰ্জী বস্তিৰ স্বামী আৰু পত্নীৰ 2জনৰে পজিটিভ ধৰা পৰে। আনহাতে টিম 2ৰ ৰাংচালি কাছকটা 72জন ব্যক্তিৰ টেষ্ট কৰে, য'ত সকলোৱে নেগেটিভ আছিল। যোৱাকালি যথেষ্ট গৰম সত্ত্বেও নিজৰ দায়িত্ব সুকলমে পালন কৰি ৰাইজৰ ক'ভিড টেষ্টিং সম্পন্ন কৰাৰ বাবে ৰাংচালি ৰাইজে মেডিকেল টিমসমূহক অশেষ ধন্যবাদ জ্ঞাপন কৰিছে। ৰাংচালি গাঁৱত ক'ভিড ৰোধৰ বাবে তৎপৰতা উক্ত পদক্ষেপ লোৱাৰ বাবে মাননীয় বিধায়ক ৰঞ্জিত দত্ত মহোদয়ক আৰু ডক্টৰ যোগেন চন্দ্ৰ বেছ আৰু ৰাংচালি গাঁৱৰ ৰাইজে ধন্যবাদ জনাইছে। ৰঞ্জিত দত্ত ডাঙৰীয়া আৰু ডক্টৰ যোগেন চন্দ্ৰ বে ডাঙৰীয়াক আৰু মেডিকেল টিমসমূহক সদৌ ৰাংচালি আৰ্থ সামাজিক উন্নয়ন সমিতিয়ে অশেষ ধন্যবাদ জ্ঞাপন কৰিছে। ৰাংচালি গাঁৱৰ গাঁওৰক্ষী বাহিনীয়েও উক্ত কেম্পসমূহত সম্পূৰ্ণ সহযোগিতা আগবঢ়ায়। আজি পুৱাৰ আনটো গুৰুত্বপূৰ্ণ খবৰ হৈছে যোৱা 2 জুন তাৰিখে জঞ্জি কাৰ্বি ইউথ অৰ্গেনাইজেশ্যন আৰু SMC কোম্পানীৰ সহযোগিতাত বৰজাৰণী গাঁও পঞ্চায়তৰ অন্তৰ্গত মহিলা সমিতিৰ কাৰ্যালয়ৰ পৰা ৰঙাচাৰ অৰ্থাৎ গাঁওবুঢ়াৰ চুবুৰী প্ৰায় 1 কিলোমিটাৰ যোৱা পথ মেৰামতি কৰে আৰু যোৱাকালি অৰ্থাৎ 10 জুন তাৰিখে পুনৰ ভৰালিজুলি চেণ্টাৰৰ পৰা বৰগাং নদীলৈকে অৰ্থাৎ অৰুণাচল যোৱাৰ একমাত্ৰ পথটি 6 নং মহলৰ সহযোগিতাত মেৰামতি কৰা হয়। উল্লেখ্য যে পঞ্চায়তৰ অমনোযোগিতা আৰু ৰাইজৰ আহ্বানক জঞ্জি কাৰ্বি ইউথ অৰ্গেনাইজেশ্যনে সঁহাৰি জনাই এই পদক্ষেপ ল'বলৈ বাধ্য হৈছে বুলি জঞ্জি কাৰ্বি ইউথ অৰ্গেনাইজেশ্যনে জানিবলৈ দিয়ে। আৰু পথসমূহ মেৰামতি কৰাৰ সময়ত ৰাইজে জঞ্জি কাৰ্বি ইউথ অৰ্গেনাইজেশ্যনক খাদ্য সামগ্ৰী যোগান ধৰাৰ বাবে তেওঁলোকক ধন্যবাদ জনাইছে সমিতিখনে। লগতে SMC আৰু 6 নং মহলকো ধন্যবাদ জ্ঞাপন কৰে জঞ্জি কাৰ্বি ইউথ অৰ্গেনাইজেশ্যনৰ তৰফৰ পৰা। Adak nilitum Jonji ang kangalong nilitum lakar biarat atwar hap pusar pisar adin pen nilitum nangidu bon sitami labang so atwar
Sorkar nangalang lihat jok pining aningkan nilitum Jonji Youth Organization ahin pen nilitum han toar nang selam pilo ase alang litum han suri kardom nilitum rek pen nilitum kardom pajir ponlo nilitum karbi ladak Jonji rata coro parlo alang litum han ansusi acithi pading bom ansusi aprang kapidun thegye phan nilitum hirjume pui pidun iglo nilitum Jonji arat akar bido anta. Sedam pidi Yuta Jonji Youth Committee to Pan Nilitum tak 1 number lo 2 number water arong atum mana subri atum dak nilitum atawar ada din peda kedam kebang kahengno kadure ajok alang litum la satawar pini pen keselam pon pangking ponong la selang litum han Youth Committee asor to pan litum ahin pen ningkang sampai jero supar